ৰামু এজন দুখীয়া কৃষক আছিল। নিজৰ সৰু খেতিপথাৰতে হাতীৰে দিন চলাইছিল। জীৱনটো কঠিন আছিল, কিন্তু তেওঁৰ সততা আৰু পৰিশ্ৰমত কোনো কম নাছিল। পত্নী আৰু এজনী ছোৱালী সন্তানৰ সৈতে তেওঁ শান্তিৰে থাকিছিল। এদিন ৰামুৱে খেতিত কাম কৰি থাকোঁতে মাটিৰ তলৰ পৰা এটা ধাতুৰ কিছুমান অংশ ওলাই অহা দেখিলে। গুপ্তধন হ'ব পাৰে বুলি ভাবি তেখেতে খান্দি চাবলৈ ধৰিলে। অলপ সময়ৰ পিছতেই তেওঁৰ গাঁতৰ ঘাম হিম কৰা দৃশ্য দেখিবলৈ পালে। আৰে, এয়া কি? এয়াচোন কিছুমান ধন! প্ৰথমতে ৰামুৱে বিশ্বাস কৰিব নোৱাৰিলে। ক'ৰ পৰা আহিল এইটো? কোনোবা ৰজা বাদশ্বাহৰ গুপ্তধন হ'ব নেকি? নে কোনোবা সাধুৰ আশীৰ্বাদ? বহু চিন্তা-ভাৱনাৰ পিছত তেওঁ সিদ্ধান্ত ল'লে যে এই ধন তেওঁ নিজৰ বাবে ব্যৱহাৰ নকৰিব। সততাই তেওঁৰ মূল মৰ্যাদা আছিল। ৰাতিটো তেওঁ নুশুলে। বহু চিন্তা কৰি ৰামুৱে গাঁৱৰ মুৰব্বী আৰু পঞ্চায়তৰ ওচৰলৈ ধনখিনি লৈ গ'ল। সকলো আচৰিত হ'ল। এতিয়া এইটো কি কৰিব? গাঁৱৰ কিছুমান লোকে ক'লে যে এইটো ৰামুৱেই পোৱা উচিত, তেওঁ নিজে ৰাখিব লাগে। আনহাতে কিছুমানে ক'লে যে এইটো ৰাজধানীলৈ গৈ ৰজাক জনাব লাগে। গাঁওখনত বিতৰ্ক চলি থাকোঁতেই আকস্মিকভাৱে ৰজাৰ দূতজন আহি গ'ল। তেওঁ ক'লে, এইটো আমাৰ ৰজাৰ গুপ্তধন। বহু বছৰ আগতে হেৰাই গৈছিল। ৰজাই কৃতজ্ঞতা স্বৰূপে ধনখিনি উদ্ধাৰ কৰা লোকক পুৰস্কাৰ দিব। এই কথা শুনি গাঁওবাসীয়ে ৰামুক প্ৰশংসা কৰিলে। কিন্তু ৰামুৱে মিচিকিয়াই হাঁহি দিলে আৰু ক'লে, মোৰ সততা মোৰ সৰ্বশ্ৰেষ্ঠ ধন। মই ধন বিচৰা নাই, কেৱল সঠিকজনৰ হাতত দি নিশ্চিন্ত হ'ব বিচাৰোঁ। এটা নীৰৱতা পৰিল। ৰজাৰ দূতজনে এই কথা ৰজাক জনালে। ৰজাই নিজে আহি ৰামুক সন্মান কৰিলে আৰু ক'লে, তোমাৰ সততা আৰু বিশ্বাসযোগ্যতা মোৰ চকুত পৰিছে। মই তোমাক এই ধনৰ অৰ্ধেক দিব খোজো আৰু তুমি মোৰ ৰাজ্যৰ বিশ্বাসযোগ্যতা পৰামৰ্শদাতা হ'বা। গাঁওবাসী আনন্দিত হ'ল। ৰামু এতিয়া কেৱল এজন দুখীয়া কৃষক নহ'ল, সততাৰ প্ৰতীক হ'ল। তেওঁ নিজৰ সৰল জীৱন ধৰি ৰাখিলে, কিন্তু গাঁও আৰু ৰাজ্যৰ উন্নতিত সহায় কৰাটো আৰম্ভ কৰিলে। এতিয়া ৰামুৰ নাম কেৱল তেওঁৰ গাঁৱতে নহয়, সমগ্ৰ ৰাজ্যতে প্ৰচলিত হ'ল। এজন সৰল কৃষক যাৰ সততা তেওঁক ৰাজদূতলৈ উন্মোচন কৰিলে।